Welcome to Grow Up Assam. আজি আপুনি অকলশৰীয়া হ'ব পাৰে আজিৰ বৰ্তমান পৰিস্থিতিত আজি আপুনি অকলশৰীয়া হ'ব পাৰে জীৱনৰ এই সংগ্ৰামৰ সময়খিনিত কিন্তু আপুনি জানেনে আপুনি সেইজন ব্যক্তি হয় যিয়ে নিজৰ ভৰিত থিয় দি একমাত্ৰ নিজৰ ভৰিত থিয় দি ধন টকা পইচা সা সন্মান মৰম এই সকলোখিনি গোটাবলৈ বা আৰ্জন কৰিব পাৰে যেতিয়া মই সৰু আছিলোঁ মই কুকুৰলৈ বহুত ভয় কৰিছিলোঁ আৰু যেতিয়া ভয় কৰিছিলোঁ সিহঁতক দেখা পালেই মই দৌৰিছিলোঁ আৰু তেতিয়া সিহঁতে মোক বেছিকৈ খেদিছিল সেই একেই কাহিনী আমাৰ জীৱনৰ মাজতো চলি থাকে ঠিক তেনেকৈয়ে আমাৰ জীৱনলৈ অহা বিপদবোৰৰ বা সমস্যাবোৰৰ পৰা আমি যদি সদায় পলাই ফুৰোঁ তেতিয়া আমাকো সেই সমস্যাবোৰে আমাকো খেদি ফুৰিব কিন্তু এদিন যদি আপুনি সিহঁতৰ সন্মুখত থিয় দি খেদি যায় তেতিয়া সেই কুকুৰবিলাকেও আপোনাৰ ওচৰতে আহি শৰণাপন্ন হ'ব কেৱল এজন IAS বিষয়া হ'লেই হাতত পিষ্টল থাকিলেই মানুহৰ শক্তি বাঢ়ি নাযায় মানুহৰ শক্তি হৈছে মানুহৰ মনৰ মাজত থকা সাহস যদিও আপুনি দুখীয়া হয় যদিও অকলশৰীয়া এটা কথা সদায় মনত ৰাখিব যে আপোনাৰ ওচৰতো আছে এটা শক্তি সেয়া হৈছে আপোনাৰ আত্মবিশ্বাস আৰু সাহস আপোনাক বহুত কিলোমিটাৰ যাবলৈ হাজাৰ দূৰ খোজ কাঢ়িব নালাগে আপুনি কেৱল আজি এখোজ আগবঢ়াটো বেছিকৈ প্ৰয়োজন তাৰপিছত লাহে লাহে এখোজ দুখোজকৈ আগবাঢ়িব লাগিব কষ্ট পাব তথাপিও আগবাঢ়ি গৈ থাকিব লাগিব কোনে জানে আপুনি কষ্টেৰে আগবাঢ়ি যোৱা সেই ৰাস্তাৰে এদিন আপুনি সফলতা চুৱেগৈ আপোনাৰ এই সফলতাৰ যুঁজখনত আপোনাক বহুতে ছাপোৰ্ট কৰিব কিন্তু বহুতে আপোনাক নিৰুৎসাহ কৰিবলৈ চেষ্টা কৰিব যিয়ে যি কৰিব কৰি থাকিব কিন্তু আপুনি আপোনাৰ মতে কাম কৰি যাব লাগিব যেতিয়া আপোনাৰ লাগিব যেন সকলো ফালৰ পৰা আন্ধাৰ আহি পৰে বেয়া সময় চলে মনত ৰাখিব সেয়াই এক উপযুক্ত সময় সমস্যাবোৰৰ লগত যুঁজ দি আন্ধাৰ আঁতৰাই পোহৰ কঢ়িয়াই অনা আমি যদি সমস্যাবোৰ নষ্ট কৰি নেপেলাওঁ তেতিয়া সমস্যাবোৰ এদিন আমাক নষ্ট কৰি পেলাব আপোনাৰ এইটো বয়সত নোৱাৰিম বুলি বা এলাহ কৰি বহি যোৱাটো আপোনাক একেবাৰে চুট নকৰে যেতিয়া আপুনি এটা বেয়া সময়ৰ মাজেৰে জীৱনটো পাৰ কৰি থাকে সেই সময়খিনিৰ পিছতেই পোহৰৰ দীপাৱলীয়ে আপোনালৈ অপেক্ষা কৰি থাকে তেতিয়া তাত গৈ সকলো কষ্টৰ ভাগৰবোৰে এদিন সকাহ পাব জীৱনত যিমানেই নিজক সজাবলৈ ব্যস্ত থাকিব সিমানে আগবাঢ়ি গৈ থাকিব পাৰিব কিন্তু তাৰ সলনি যদি ভাবে আন কোনোবা আহি আপোনাক সহায় কৰিব আপোনাৰ কষ্টৰ ভাৰখন দাঙি ধৰিব আজিৰ দিনত এয়া একেবাৰে অসম্ভৱ এটা বয়সত আপুনি পৰিলে উঠাবলৈ মানুহ আহিছিল কিন্তু এইটো বয়সত পৰিলে আপুনি নিজেই নিজক উঠাব লাগিব আশে পাশে মানুহটো বহুত থাকিব কিন্তু তাৰে বহুতে হাঁহিব বহুতে সুখী হ'ব আপোনাক পৰা দেখি বহুতেতো ঘূৰিও নাচাব নিজেই নিজৰ লগত ব্যস্ত থাকিব সেয়েহে এজন সাহসী মানুহ হিচাপে আপুনি নিজেই নিজৰ সমস্যাৰ সাগৰখন পাৰ হ'বলৈ শিকিব লাগিব অকলে থাকিও সুখী হৈ কাম কৰি যাব লাগিব কেৱল কামেই এক সম্পদ যিয়ে আপোনাক এজন সাধাৰণ মানুহৰ পৰা মহান মানুহ কৰি তোলে আপোনাৰ জীৱনৰ দায়িত্ব কেৱল আপুনি যদি অসৎ ৰাস্তাত যায় আপোনাৰ লগত যদি বেয়া কিবা হয় তাৰ দায়িত্ব কেৱল আপোনাৰেই হ'ব এই পৃথিৱীখনত যিমান মানুহ এটা তৰাৰ দৰে জিলিকি আছে ন তাৰ শাৰীত আপুনিও এজন হ'ব পাৰিব হয়তো মই কোৱা কথাষাৰ আপোনাৰ আজি কিবা ডাঙৰ সপোন যেন লাগিব পাৰে কিন্তু এইটো একেবাৰে সঁচা সাহস কৰক আৰু আগুৱাই যাওক এদিন আপোনাৰ কাহিনীও সমাজে পঢ়িব সমাজে লিখিব আপোনাৰ জয় গান গাব কিয়নো আপুনি নিজৰ লগতে সমাজৰ বাবেও কাম কৰিব সমাজখন আপোনাৰ নামেৰে এদিন গৌৰৱান্বিত হ'ব শেষত এই প্ৰেৰণাদায়ক ভিডিঅ'টো কেনেকুৱা পালে যদি ভাল পালে লাইক কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ প্ৰেৰণাদায়ক ভিডিঅ' মই পাই থাকিবলৈ প্লিজ এই গ্ৰ' আপ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম